নমস্কাৰ, আসসালামু আলাইকুম। আজি আমাৰ অভিমত ইউটিউব চেনেলত উপস্থিত হৈছে ধুবুৰীৰ গৌৰৱ, অসমৰ একমাত্ৰ খেলুৱৈ, ভাৰতীয় এই টিমত খেলা জাভেদ জামান ছাৰ। আমি তেখেতৰ সৈতে আজি কিছু বাৰ্তালাপ কৰিম, তেখেতৰ বিষয়ে জানিম। ছাৰ, আপোনাক আমাৰ অভিমত ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। থেংক ইউ। ছাৰ, আমি আপোনাৰ বায়োগ্ৰাফি জানিবলৈ চেষ্টা কৰিম। ছাৰ, আপুনি এতিয়া থাকে ক'ত আৰু আপোনাৰ ঘৰ ক'ত? একচুৱেলি মই অৰিজিনেলি ধুবুৰীৰ পৰা মই ক্ৰিকেট খেলিছিলোঁ হয়। আৰু এট প্ৰেজেণ্ট মই আমাৰ NFL মই চাকৰি কৰোঁ আৰু মই এতিয়া গুৱাহাটী ডিব্ৰুগড় থাকোঁ। আচ্ছা। আৰু ছাৰ, আপোনাৰ জন্ম ডেট অফ বাৰ্থটো ক'ব পাৰিব? মোৰ জন্ম ধুবুৰীতে, মোৰ 6 অক্টোবৰত মোৰ জন্ম। মোৰ ধুবুৰীতে মোৰ জন্ম আৰু ধুবুৰীতে মই পঢ়া শুনা কৰা। ধুবুৰী মই BN স্কুলিং লাইফ মোৰ বিদ্যাপৰা বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলত আছিল আৰু BN কলেজত মই হায়াৰ ছেকেণ্ডেৰীলৈ পঢ়িছিলোঁ। তাৰপিছত মই চণ্ডীগড়ত গ'লোঁ। চণ্ডীগড়ত মই তাতে চণ্ডীগড় কলেজত মই এডমিশ্যন ল'লোঁ। DAV যিটো কলেজ আছিল তাতে মই এডমিশ্যন লৈ মই গ্ৰেজুৱেশ্যন তাতে পঢ়িছোঁ। আৰু ছাৰ, আপোনাৰ হবি কি? হবি একচুৱেলি মই সৰুৰ পৰাই মোৰ আছিল ক্ৰিকেট চোৱা। ক্ৰিকেট টিভিত খুব পুৰণা খেল, পুৰণা প্লেয়াৰক চোৱা খুব মানে হেৰি আছিল। মই ক্ৰিকেট চাই খুব ভাল পাইছিলোঁ আৰু এতিয়াও মই এজ এ প্লেয়াৰ মই পুৰণা প্লেয়াৰৰ মই টিভিত মই চাই ভাল লাগে। আৰু ছাৰ, আপুনি ক্ৰিকেট খেলাটো কেতিয়াৰ পৰা আৰম্ভ কৰিলে? ক্ৰিকেট খেলা মই স্কুলিং লাইফৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ। ক্লাছ 6-7ৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ আৰু তাৰপিছত গৈ মই ক্লাছ 1991ত গৈ প্ৰফেচনেল ক্ৰিকেট মই ষ্টাৰ্ট কৰিলোঁ। তাৰ পৰা মই আছাম টিমৰ আণ্ডাৰ-16 টিমত মই চিলেক্ট হ'লোঁ। তাৰ পিছৰ পৰা মই ষ্টাৰ্ট হ'ল। তাৰ আগতে মই ইয়াতে ধুবুৰীতে লীগ খেলিছিলোঁ। প্লাছ ধুবুৰীত আমাৰ নিজৰ ঘৰৰ টিমে এটা আছে, যুৱৰাজ ক্লাব, য'ত আমি আমাৰ ভাই ককাই চব মিলি পেলাই আমি ক্লাব এটা হেৰি কৰিছিলোঁ। য'ত মোৰ দেউতাই খুব মানে হেৰি আছিল, ফাউণ্ডাৰ মেম্বাৰ আছিল ক্লাবৰ। দেউতাৰ কাৰণে আমি চব একেলগে এটা ক্লাবত মানে খেলিছিলোঁ। তাৰপিছত ধুবুৰীত খেলি তাৰপিছত মই ষ্টেট টিমত মই চান্স পাওঁ। আৰু ছাৰ, কেতিয়া আপুনি ষ্টেট টিমত চান্স পালে ছাৰ? কিমান চনত? মই 1991ত ষ্টেট টিমত চান্স পালোঁ। তাৰপিছত তাতে আমাৰ ইষ্ট জোনৰ খেল হয়। ইষ্ট জোনৰ পিছত তাৰপিছত আমাৰ জোনেল টিম এটা হয়, জোনেল টিমত পাওঁ। তাৰপিছত পেচ বলাৰ্ছ একাডেমীত মই চিলেক্ট হওঁ, য'ত দেশপ্ৰেম আজাদ দ্ৰোণাচাৰ্য এৱাৰ্ডী কোচ কপিল দেৱ, চেতন শৰ্মা আছিল তাতে আমাৰ লগত কোচ। আৰু সেইটো টিমত হৰভজন সিং, তাৰপিছত আমাৰ পি কুমাৰন, যুৱৰাজ সিং, আমি একেলগে তাতে চণ্ডীগড়ত আছিলোঁ। আৰু ছাৰ, মানে এই আপুনি ৰঞ্জি ট্ৰফিও খেলিছে? ৰঞ্জি ট্ৰফি মই প্ৰথমত আণ্ডাৰ-16 হয়, তাৰপিছত আণ্ডাৰ-19 ইণ্ডিয়া, এগেইনষ্ট অষ্ট্ৰেলিয়া, এগেইনষ্ট ইংলেণ্ড, এগেইনষ্ট মালয়েছিয়া, এগেইনষ্ট হংকং, এগেইনষ্ট ছিংগাপুৰ মই আণ্ডাৰ-19 ইণ্ডিয়া খেলিছিলোঁ। তেতিয়া ইউথ ইণ্ডিয়া বুলি কৈছিল। তাৰপিছত আহি মই ৰঞ্জি ট্ৰফি খেলোঁ। ৰঞ্জি ট্ৰফিৰ পিছত দেওধৰ ট্ৰফি খেলোঁ, দিলীপ ট্ৰফি খেলোঁ। দিলীপ ট্ৰফিৰ পিছত মই উইলছ ট্ৰফি পাওঁ। আজাৰুদ্দিনৰ টিমত মই 1994ত আছিলোঁ উইলছ টিম। তেতিয়া ইণ্ডিয়াত দুটা টিম হয়, এটা উইলছ ট্ৰফিত বৰ্ড প্ৰেচিডেণ্ট 11, তেতিয়া মই বৰ্ড প্ৰেচিডেণ্ট 11ত আজাৰুদ্দিনৰ টিমত আছিলোঁ। তাৰপিছত মোৰ ক্ৰিকেটিং কেৰিয়াৰ তাৰপিছৰ পৰা মোৰ ষ্টাৰ্ট হৈ যায় কণ্টিনিউ। তেতিয়া মই ৰঞ্জি ট্ৰফি, দিলীপ ট্ৰফি, দেওধৰ ট্ৰফি কণ্টিনিউ মই খেলি গৈছিলোঁ। প্লাছ মই উইলছ ট্ৰফিত আৰু এবাৰ মই 97-98ত মই অজয় জাদেজাৰ কেপ্টেইনশ্বিপত খেলিলোঁ। তাৰপিছত 2001ত মই ইণ্ডিয়া খেলিলোঁ। আচ্ছা ছাৰ। আৰু ছাৰ, আপুনি যিহেতু ধুবুৰীত বিলং কৰে ন, কিন্তু আমাৰ ধুবুৰীত তেনেকুৱা এটা পৰিৱেশ নাই যে ইমান আগুৱাই আপুনি কেনেকৈ গ'ল ইমান দূৰ? আগুৱাই মানে নিজৰ চেষ্টা থাকিব লাগিব। নিজৰ চেষ্টা থাকিলে নিজে চব ক্ৰিয়েট কৰিব পাৰি। আৰু মোৰ আগৰ পৰা সৰুৰ পৰাই এটা এইম এটা আছিল ওপৰৰ হাই লেভেল ক্ৰিকেট খেলাৰ কাৰণে। আৰু মই তেনেকৈ প্ৰেক্টিচৰ ফেচিলিটি যদিও ইমান নাছিল, তথাপিও মই নিজে প্ৰেক্টিচৰ চব বস্তু এৰেঞ্জ কৰিছিলোঁ। প্লাছ 2টা ক্লাবো আছে, সেই ক্লাবত গৈ মই নিজে প্ৰেক্টিচ কৰিছিলোঁ। চ' মই প্ৰেক্টিচটো মই যেনে তেনে মই নিজৰ প্ৰেক্টিচটো মই কৰিছিলোঁ। হয়, এইটো ছাৰ। আৰু ছাৰ, আপোনাৰ পৰিয়ালৰ পৰা আপোনাক কেনেধৰণে ছাপোৰ্ট কৰিছিল এইটো?
পহিলৰ পৰা আমাৰ ঘৰখন স্পৰ্টছ লাভাৰে আছিল আচ্ছা আমাৰ ক্ৰিকেট প্লেয়াৰ এথলেটিক তাতে অলৰেডি মই এনেকুৱা ফেমিলিত জন্ম লৈছিলোঁ য'ত মানে ক্ৰিকেটিং এনভাইৰনমেণ্ট এটা আছিলে আৰু আমাৰ ক্ৰিকেট টিম মই আগতে কৈছোঁ যে ক্ৰিকেট টিম এটা আমাৰ নিজৰ ভাই ককাৰ মাজতে ক্ৰিকেট টিম আৰু যথেষ্ট ছাপৰ্ট পাইছোঁ দেউতাৰ পৰা মোৰ ফেমিলিৰ পৰা চবৰ পৰা মই ছাপৰ্ট পাইছোঁ আৰু উইদাউট ছাপৰ্ট মই খেলিব নোৱাৰোঁ কিন্তু ঘৰৰ পৰা ছাপৰ্টটো লাগেই কিন্তু তেতিয়া ইমান এটা প্ৰফেচনেল হেৰিত নাছিল যে স্পৰ্টছ এতিয়া যেনেকুৱা স্পৰ্টছ ৰঞ্জি ট্ৰফি বা হেৰি খেলিলেই অলমষ্ট মানে 25 লাখছ এটা ছিজনত পায় তেতিয়া ইমান নাছিল তেতিয়া সেইটো টাইমতে মোক ইমান ছাপৰ্ট দিছে সেইকাৰণে আজি মই এইটো পজিশ্যনত আহি পাইছোঁ আৰু ছাৰ আপুনি এজ এ ক্ৰিকেটাৰ আপোনাৰ কিবা ভাল লগা মুহূৰ্ত আৰু অলপ বেয়া লগা মুহূৰ্ত অলপ শ্বেয়াৰ কৰিব নেকি আমাৰ লগত ক্ৰিকেটত স্পৰ্টছমেনত আপ ডাউনছ থাকেই হয় নাই কেতিয়াবা পাৰফৰ্ম কৰিলে ভাল লাগে কেতিয়াবা পাৰফৰ্ম নকৰিলে বেয়া লাগে আৰু এইটো আমাৰ লাইফৰ এটা ছিষ্টেমে আৰু স্পৰ্টছমেনতো এইটো আমাৰ হেবিট হৈ গৈছে আমাৰ ভাল বেয়া আমাৰ দুটাই থাকে এতিয়া ভালৰ লগত আমি থাকিব লাগে বেয়াৰ লগতো থাকিব লাগে বেয়া হ'লেও আমি এইটো এডজাষ্ট কৰিব লাগে আৰু ভাল হ'লেতো ভালেই আৰু আজি নৱপ্ৰজন্ম যিবিলাকে মানে ক্ৰিকেট চাই ভাল পায় বা খেলি ভাল পায় ইহঁতে মানে আগুৱাই যাবলৈ আপুনি কি পৰামৰ্শ দিব ধুবুৰীবাসী ৰাইজক মই এইটোৱে হেৰি কৰিম মই যেনেকৈ ক্ৰিকেট খেলিছিলোঁ সেইটো টাইমত কোনো ফেচিলিটি নাছিল চ' ফেচিলিটি নিজে ক্ৰিয়েট কৰিব নিজে যেতিয়া আগুৱাই আহিব তেতিয়া অলমষ্ট তেতিয়া মানুহে হেল্প কৰে ফেমিলিও হেল্প কৰিব সকলোৱে হেল্প কৰিব চ' আৰু হাৰ্ড ৱৰ্কিং লাগিবই উইদাউট হাৰ্ড ৱৰ্কিং কোনো ছাকচেছ হ'ব নোৱাৰে ত' যি লেভেলতে যোনটো লেভেলত খেলিব বিচাৰে সেই সেনেকুৱা টাইপৰ প্ৰেক্টিছ কৰিব লাগিব আৰু নিজৰ যদি ইচ্ছা থাকে চ' ৰাস্তা খুলি যায় হয় সেইটোৱে আৰু ছাৰ আপুনি ইণ্টাৰনেশ্যনেল প্লেয়াৰ আপুনি কাক লগ পাইছিলে ইণ্টাৰনেশ্যনেল প্লেয়াৰ ইণ্ডিয়া যেতিয়া খেলিলোঁ তেতিয়া অষ্ট্ৰেলিয়াৰ চব প্লেয়াৰকে লগ পালোঁ অষ্ট্ৰেলিয়াৰ ব্ৰেডলি আৰম্ভ কৰি তাৰপিছত যিমান ইণ্টাৰনেশ্যনেল প্লেয়াৰ তেতিয়া মাৰ্গো ষ্টিভো গেলেন মেকগ্ৰাথ পুৰা টিমটোৰ লগতে খেলিছিলোঁ আৰু ইণ্ডিয়াৰ লগত খেলোঁতে মাইকেল বেভান আছিল তাৰপিছত টেছ কঠিক আছিল মানে সেইটো লেভেলত সেই টাইমটোত যোন প্লেয়াৰ আছিল সেই টাইমৰ সেই লেভেলৰ চবৰ লগতে খেলিছিলোঁ মই আৰু যিহেতু ছাৰ আপুনি সৰুৰ পৰাই ক্ৰিকেট চাই ভাল পায় আৰু তেতিয়া আপোনাৰ ছাৰ ফেভাৰেট মানে ক্ৰিকেটাৰ কোন আছিল মই তেতিয়া এজ এ বলাৰ হিচাপত মই হেৰি কৰিছিলোঁ যে ৱাছিম আক্ৰম ৱাকাৰ ইউনুছ কটনি ৱাল্ডছ কপিল দেৱ ইহঁতৰ বল চাই মোক খুব ভাল লাগিছিল সিহঁতৰ খেল চাই খুব ভাল লাগিছিল সেইকাৰণে মই সিহঁতৰ পুৰণা ভিডিঅ' স্পৰ্টছ ষ্টাৰত ফটো পালে সেইবিলাক মই ঘৰত ৰাখিছিলোঁ মই আৰু ছাৰ আপুনি ক্ৰিকেটাৰ হোৱা মানে ইনস্পিৰেশ্যনটো ক'ৰ পৰা পালে ছাৰ ইনস্পিৰেশ্যন মানে যেতিয়া মই এল পি স্কুলৰ তাৰপিছত চাওঁ ঘৰতে ক্ৰিকেট খেলে তাৰপিছত আমাৰ ঘৰৰ ফ্ৰণ্টত ফিল্ড এখন আছে তাতেই খেলা ধূলা হয় ক্ৰিকেট খেলে চবে ক্ৰিকেট খেলে তেতিয়া অট'মেটিকলি মই ক্ৰিকেটতে আহি গৈছিলোঁ এনভাইৰনমেণ্টটোৱে আছিল মানে আমাৰ ক্ৰিকেটৰ ঠিক আছে ছাৰ ধন্যবাদ জনাইছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে